Welcome to Dhoritri's Craft and Foods. আজি আপোনালোকলৈ লৈ আহিছোঁ ডিম চপৰ ৰেচিপি। ইয়াৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব মই প্ৰথমতে দেখুৱাই লৈছোঁ। বইল কৰি লোৱা ডিম 4টা, বইল কৰি লোৱা আলু 3টা, মিহিকৈ কাটি লোৱা পিঁয়াজ 1টা, মিহিকৈ কাটি লোৱা ধনিয়া পাত, মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া 2টা, চাট মছলা 1 চামুচ, কৰ্ণফ্লোৰ 1 চামুচ, ময়দা 2 চামুচ, জিৰা গুড়ি 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ, গৰম মছলা 1 চামুচ, ব্ৰেড ক্ৰাম্বছ আৰু নিমখ। প্ৰথমতে মই বইল কৰি লোৱা আলুখিনি পিটিকি ল'ম। আপোনালোকে এইখিনি ৰুকনিটো ৰুকি ল'ব পাৰে। এতিয়া ইয়াত মই মিহিকৈ কাটি লোৱা পিঁয়াজ, ধনিয়া পাত, কেঁচা জলকীয়া, আধা চামুচ জলকীয়া গুড়ি, 1 চামুচ চাট মছলা, আধা চামুচ জিৰা গুড়ি, 1 চামুচ গৰম মছলা আৰু 1 চামুচ নিমখ দি ভালদৰে সানি ল'ম। এতিয়া এটা বাটি 2 চামুচ ময়দা আৰু 1 চামুচ কৰ্ণফ্লোৰ দি অলপকৈ পানী মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। এতিয়া মই চবখিনি ভাজিবৰ কাৰণে ৰেডি কৰিম। প্ৰথমতে ডিম কেইটাক এনেকৈ কাটা চামুচ এখনেৰে মাজে মাজে ফুটাই ল'ম। আলু মিক্সাৰখিনিৰ পৰা অলপ হাতত লৈ এনেকৈ চেপেটা কৰি লৈছোঁ। মাজত এটা ডিম লৈছোঁ আৰু এনেকৈ তাক চাৰিওফালৰ পৰা বন্ধ কৰি দিম। ডিম চপটো দিয়াৰ আগতে এবাৰ কৰ্ণফ্লোৰ আৰু ময়দা মিশ্ৰণখিনি ভালদৰে মিহলি কৰি লৈছোঁ আৰু এতিয়া গোটেই চপটো ইয়াত ডুবাই ব্ৰেড ক্ৰাম্বছত দি দিছোঁ যাতে চাৰিওফালৰ পৰা সমানে লাগি যায়। এইটো ভাজিব পৰা হৈ গৈছে আৰু এনেকৈ মই বাকী কেইটাও বনাই ল'ম। ইয়াত ব্যৱহাৰ কৰা ব্ৰেড ক্ৰাম্বছখিনি মই ঘৰতে বনাই লৈছোঁ। ঘৰত খাবলৈ অনা থাকি যোৱা ব্ৰেডখিনি মই প্ৰথমতে এখন টাৱাত সেকি লৈছোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত যেতিয়া ব্ৰেডখিনি অলপ টান হৈ যায় তেতিয়া তাক সৰু সৰুকৈ টুকুৰা কৰি মিক্সিত ভালদৰে পিচি লৈছোঁ। এনেকৈ আপোনালোকে ঘৰতে ব্ৰেড ক্ৰাম্বছ বনাই ল'ব পাৰে। মোৰ গোটেইখিনি চব বনাই হৈ গৈছে আৰু এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত জুইটো কমাই লৈ ইয়াতে চবকেইটা ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মাজে মাজে সাৱধানেৰে লৰাই থাকিব যাতে ই ভাঙি নাযায়। মোৰ চব দুটা ভজা হৈ গৈছে, দেখিছেই খুব ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া চবকেইটা কাঢ়ি থ'ম আৰু এনেকৈ বাকী থকা কেইটাও ভাজি ল'ম। আপোনালোকেও এনেকৈ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।